নমস্কাৰ, মই ডাক্তৰ সৌৰভ কুমাৰ শৰ্মা। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি এটি বিশেষ দিন। আজি দিনটো হৈছে ৱৰ্ল্ড ডায়েবেটিছ ডে, বিশ্ব ডায়েবেটিছ দিৱস। আজিৰ দিনটোত ডায়েবেটিছৰ বিষয়ে কেইটামান ইম্পৰ্টেণ্ট কথা ক'বলৈ চেষ্টা কৰিম। ডায়েবেটিছটো এটা মেটাবলিক বেমাৰ। এই ডায়েবেটিছটোত কি হয়? ইনচুলিন ৰেজিষ্টেন্স বা ইনচুলিন ডেফিচিয়েঞ্চি, মানে ইনচুলিনটো আমাৰ দেহত কি কাম? ইনচুলিনে আমি যিখিনি খাদ্য খাওঁ তাৰ পৰা যিখিনি কাৰ্বহাইড্ৰেট বা গ্লুক'জ ওলায় সেইখিনি চেলবোৰত এবজৰ্ব কৰিবলৈ বা ইউটিলাইজ কৰিবলৈ ইনচুলিন লাগে। ইনচুলিনটো পেনক্ৰিয়াছ বুলি আমাৰ পেটৰ ভিতৰত এটা অৰ্গেন থাকে, লিভাৰৰ নিচিনা অৰ্গেন। সেই পেনক্ৰিয়াছৰ পৰা ইনচুলিনটো ওলায় আৰু ইনচুলিন তেনেকৈ কাম কৰে। তো এই ইনচুলিন যদি আমাৰ দেহত কম হয়, নাইবা ইনচুলিন থকাৰ পিছতো কাম নকৰে, যিটো ইনচুলিন ৰেজিষ্টেন্স বুলি কয়। ইনচুলিন কম হোৱা কণ্ডিশ্যনটো ইনচুলিন ডেফিচিয়েঞ্চি, আৰু ইনচুলিন থকাৰ পিছতো কাম নকৰা কণ্ডিশ্যনটো হৈছে ইনচুলিন ৰেজিষ্টেন্স। তো এই ইনচুলিন ডেফিচিয়েঞ্চি নাইবা ইনচুলিন ৰেজিষ্টেন্সৰ কাৰণে আমাৰ ব্লাডত চুগাৰটো চেলবোৰে ইউটিলাইজ কৰিব নোৱাৰে আৰু চুগাৰটো ব্লাডত বাঢ়ি যায়। সেইটোৱে হাইপাৰ গ্লাইচেমিয়া বুলি কয়। তো তেনেকৈ ডায়েবেটিছটো ডেভেলপ হয়। ডায়েবেটিছ প্ৰধান ক্লাছিফিকেশ্যন হৈছে টাইপ 1 ডায়েবেটিছ, টাইপ 2 ডায়েবেটিছ। টাইপ 1 ডায়েবেটিছত ইনচুলিনটো কম হয়। ইনচুলিন যিবোৰ পেনক্ৰিয়াছৰ চেলে প্ৰডিউচ কৰে সেইবোৰ চেল হৈছে বিটা চেল। সেই বিটা চেল যদি কম হয় বা বিটা চেল যদি কমি যায় পেনক্ৰিয়াছত, তেতিয়া ইনচুলিন ডেফিচিয়েঞ্চি, ইনচুলিনটো কম হ'ব পাৰে শৰীৰত, তেনেকৈ হাইপাৰগ্লাইচেমিয়া, ব্লাডত চুগাৰটো বাঢ়ি থাকিব পাৰে। নাইবা টাইপ 2 ডায়েবেটিছত যদি ব্যক্তিজন বহুত বেছি শকত হয়, তেতিয়া ইনচুলিন থকাৰ পিছতো ইনচুলিনখিনি কাম নকৰে, সেইটো ইনচুলিন ৰেজিষ্টেন্স বুলি কয়। আল্টিমেটলি ইনচুলিন ৰেজিষ্টেন্স হয় বিটা চেলৰ পৰা ইনচুলিনটো বহুত বেছি প্ৰডিউচ হয়, বহুত বেছি ইনচুলিনটো ওলায়। লাষ্টত বিটা চেলো কাম নকৰা হয়, লাষ্টত ইনচুলিনটো কমি যায়। তো তেনেকৈ টাইপ 2 ডায়েবেটিছত ইনচুলিন ৰেজিষ্টেন্স হয়। ইনচুলিন ৰেজিষ্টেন্স মানে ইনচুলিন থকাৰ পিছতো ইনচুলিন কাম নকৰে। সেইকাৰণে ব্লাডত থকা চুগাৰখিনি বা গ্লুক'জখিনি চেলে ইউটিলাইজ কৰিব নোৱাৰে, ব্যৱহাৰ কৰিব নোৱাৰে, আৰু তেনেকৈ ব্লাডত চুগাৰটো বাঢ়ে। আৰু এটা ডায়েবেটিছ আছে গেষ্টেচনেল ডায়েবেটিছ, যিটো প্ৰেগনেঞ্চিৰ সময়ত ডায়েবেটিছ হয়, সেইটো গেষ্টেচনেল ডায়েবেটিছ। যদি প্ৰেগনেঞ্চিৰ সময়ত ডায়েবেটিছ হয়, যদি ভালকৈ কণ্ট্ৰল নহয়, বাচ্চা তাত বিকলাংগ হ'ব পাৰে, বহুত বেছি প্ৰব্লেম হ'ব পাৰে মাকৰ তাতো বাচ্চাৰ তাতো। তো এই ডায়েবেটিছ বস্তুটো বা ডায়েবেটিছ যিটো বেমাৰ বহুত বেছি কমন। গোটেই বিশ্বৰ ভিতৰত যদি 9জন মই ব্যক্তি লওঁ, তাৰে এজনৰ ডায়েবেটিছ থাকে। আৰু টাইপ 1 ডায়েবেটিছটো যিটো ইনচুলিন ডেফিচিয়েঞ্চি হয়, ইনচুলিন কম হয়, আৰু টাইপ 2 ডায়েবেটিছত ইনচুলিন ৰেজিষ্টেন্স হয়, ইনচুলিন থকাৰ পিছতো কাম নকৰে। তো সেইটো বেলেগ বেলেগ বয়সত জেনেৰেলি হয়। টাইপ 1 ডায়েবেটিছ বহুত কম বয়সত হয়, 30 বছৰৰ কম বয়সৰ ব্যক্তিসকলৰ তাত হয় টাইপ 1 ডায়েবেটিছ। আৰু টাইপ 2 ডায়েবেটিছ 30 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ তাত জেনেৰেলি হয় টাইপ 2 ডায়েবেটিছ। আৰু টাইপ 2 ডায়েবেটিছ জেনেৰেলি শকত ব্যক্তিবিলাকৰ হয়। আৰু এই টাইপ 1 ডায়েবেটিছ বা টাইপ 2 ডায়েবেটিছত বা গেষ্টেচনেল ডায়েবেটিছ, যিটো প্ৰেগনেঞ্চি ডায়েবেটিছ হয়, আল্টিমেটলি চুগাৰটো বাঢ়ি থাকে, আৰু চুগাৰটো বাঢ়ি থকাৰ কাৰণে কিছুমান প্ৰব্লেম হ'ব পাৰে। টাইপ 1 ডায়েবেটিছ বহুত আগতে ধৰা পৰে, আৰু ডায়েবেটিছটো ভালকৈ কণ্ট্ৰল নোহোৱাৰ কাৰণে কমপ্লিকেশ্যনবোৰ বা যিবোৰ প্ৰব্লেম হ'ব পাৰে সেইবোৰ বহুত দেৰিকৈ হয়। বা টাইপ 2 ডায়েবেটিছ বহুত দেৰিকৈ ডায়েগন'জ হয়, বহুত দেৰিকৈ এই ধৰা পৰে, আৰু সেইকাৰণে ডায়েবেটিছৰ কাৰণে যিখিনি প্ৰব্লেম হ'ব পাৰে, যিখিনি বেলেগ বেলেগ অংগত যিখিনি এফেক্ট কৰিব পাৰে, সেইখিনি প্ৰব্লেমৰ লগত টাইপ 2 ডায়েবেটিছ ধৰা পৰে। তো এই ডায়েবেটিছটো প্ৰথম ধৰা পৰোঁতে চিকিৎসকক ভালকৈ দেখাব লাগে, কাৰণ টাইপ 1 ডায়েবেটিছ যদি হৈছে, টাইপ 1 ডায়েবেটিছটো বা টাইপ 2 ডায়েবেটিছ এইটো কোনটো ধৰণৰ ডায়েবেটিছ হৈছে এইটো চিকিৎসকে ভালকৈ এইটো ডিফাৰেঞ্চিয়েট কৰি ট্ৰিটমেণ্ট প্লেনটো বনায়। আৰু টাইপ 1 ডায়েবেটিছত জেনেৰেলি ইনচুলিন লাগে, টাইপ 2 ডায়েবেটিছত টেবলেটো কাম কৰে বা ইনচুলিনো আমি দিব পাৰোঁ পিছলৈকে। তো এই টাইপ 1 ডায়েবেটিছ বা টাইপ 2 ডায়েবেটিছত কিছুমান প্ৰব্লেম হ'ব পাৰে যদি আমি ভালকৈ ডায়েবেটিছটো কণ্ট্ৰল নকৰোঁ। আমাৰ মাজত কিছুমান ভুল ধাৰণা আছে ডায়েবেটিছ ৰিলেটেড। আমি খাদ্যবোৰ ভালকৈ কণ্ট্ৰল কৰিব লাগে। আমি ডায়েবেটিছ হৈছে মানে আমি খানাটো ভালকৈ নাখাওঁ, আমি পেট ভৰাই নাখাওঁ, আমি খানাটো কমপ্লিটলি নাখাওঁ, আৰু তেনেকৈ আমি ক্ষীণাই যাওঁ, আৰু সেই প্ৰব্লেমটো বহুত বেছি কমন আজিকালিৰ দিনত। তো এই ডায়েবেটিছ হ'ল বুলি আমি খানাটো টোটেল আমি এৰি দিম তেনেকুৱা নহয়। আমি দৈনন্দিন যি খাওঁ সেইখিনিৰ লগত আমি অলপ মডিফিকেশ্যন কৰিব লাগিব,
আৰু খানাটো সদায় পেট ভৰাই খাব লাগিব ৰাতিপুৱা আমি ওটছ খাব পাৰো আমি গাখীৰ খাব পাৰো গাখীৰৰ চামনিটো জেনেৰেলি খাব নালাগে দিনৰ বা ৰাতি ভাত খালে আমি কাঁহীৰ আধা অংশই আমি সেউজীয়া শাক পাচলি খাব লাগে 4/1 ভাগ আমি কাৰ্বহাইড্ৰেট ৰুটি ভাত তেনেকৈ খাব পাৰো আৰু বাকি থকা 4/1 ভাগ আমি প্ৰটিন মাছ মাংস খাব পাৰো মাছ মাংসৰ ভিতৰত আমি ৰেড মিট যেটো চাৰিঠেঙীয়া জন্তু হক গাহৰি পঠা মাংস হেবোৰ অলপ এভয়েড কৰিলে ভাল আৰু মাছ খালে সৰু মাছ তো জেনেৰেলি খাব লাগে ডাঙৰ মাছ খাব নালাগে তো এইখিনি আমি অলপ আমি খোৱা বোৱাত আমি অলপ মডিফিকেশন কৰিব পাৰো ডায়াবেটিছৰ ক্ষেত্ৰত আৰু ডায়াবেটিছ হলে যদি চিকিৎসকে কিবা এটা দৰব দিছে আমি জেনেৰেলি কমপ্লিটলি নাখাও বা ডেইলি খাব দিলে আমি কেতিয়াবাহে খাও আমি মন গলে খাও আমি ডেইলি হেতু কন্টিনিউ নকৰো তো এইটো এটা প্ৰধান আমাৰ ভুল ধাৰণা আমাক যদি চিকিৎসকে এটা দৰব দিছে বা ইনসুলিন দিছে আমি ডেইলি লব লাগিব আমি ডেইলি হেতু দৰব খাব লাগিব কাৰণ আজি যদি দৰবটো খাইছো আজি সুগাৰখিনিহে কন্ট্ৰোল কৰিব কালিৰখিনি কন্ট্ৰোল নকৰে সো ডেইলি আমি দৰবটো খোৱাটো ইম্পৰ্টেন্ট লগতে প্ৰেছাৰটো যদি আছে তেতিয়া আমি প্ৰেছাৰৰ দৰব ডেইলি খাব লাগে ডায়াবেটিছ আৰু প্ৰেছাৰৰ দৰব যদি কোনোবা ডক্টৰে প্ৰেছক্ৰাইব কৰিছে আমি ডেইলি খাব লাগিব ডেইলি সুগাৰটো কন্ট্ৰোল হলেহে আমি লং টাৰ্ম বেনিফিটটো পাম যদি ডেইলি নাখাও ই সাইলেন্টলি আমাৰ অংগবোৰত এফেক্ট কৰিব আৰু কমপ্লিকেশন কিছুমান প্ৰবলেম আমি দেখা পাও ডায়াবেটিছটো যদি ভালকে কন্ট্ৰোল নহয় প্ৰবলেম হ'ব পাৰে ডায়াবেটিছটো চকুত এফেক্ট কৰিব পাৰে ডায়াবেটিছৰ কাৰণে যিখন লেন্স থাকে সেইখনত এটেক ডেভেলপ হ'ব পাৰে তাত ছানি পৰিব পাৰে ৰেটিনোপেথি হ'ব পাৰে ৰেটিনাত এফেক্ট কৰিব পাৰে ডায়াবেটিছটো ভালকে কন্ট্ৰোল নহলে আমাৰ নাৰ্ভত এফেক্ট কৰিব পাৰে ডায়াবেটিছ ভালকে যদি কন্ট্ৰোল নহয় আৰু নাৰ্ভত ইফেক্ট কৰা কাৰণে যদি এজন ব্যক্তিৰ হাৰ্ট এটেক হয় জেনেৰেলি হাৰ্ট এটেক হলে ব্যক্তিজনৰ বহুত বেছি পছন্দ বুকু বিষ হয় কিন্তু ডায়াবেটিছ থকা ব্যক্তিসকলৰ বুকু বিষ নহয় তো সাইলেন্ট মায়োকাৰ্ডিয়াল ইনফাৰ্কচন সাইলেন্টলি হাৰ্ট এটেক হৈ যায় আৰু বহুত বেছি কমপ্লিকেশন বা প্ৰবলেমত পেশেন্টজন পৰিব পাৰে তো এই ডায়াবেটিছ কন্ট্ৰোল নহলে এইবোৰ প্ৰবলেম হ'ব পাৰে ডায়াবেটিছ যদি ভালকে কন্ট্ৰোল নহয় কিডনি এফেক্ট কৰিব পাৰে পিছত ডায়ালাইসিস ক্ৰনিক কিডনি ডিজিজ এইবোৰ প্ৰবলেমত পেশেন্টজন পৰিব পাৰে সো এই ডায়াবেটিছে প্ৰতিটো অংগতে এফেক্ট কৰিব পাৰে তো ডায়াবেটিছ যদি ভালকে কন্ট্ৰোল হয় আপুনি আগতে যেনেকৈ চলিছিলে এতিয়াও ভালকে চলিব পাৰিব বা প্ৰেছাৰটো যদি আছে প্ৰেছাৰটো ভালকে কন্ট্ৰোল কৰক তেতিয়া যিবোৰ ডায়াবেটিছৰ কাৰণে প্ৰবলেম হয় ডায়াবেটিছৰ কাৰণে ষ্ট্ৰোকো হ'ব পাৰে ডায়াবেটিছৰ কাৰণে হাৰ্ট এটেক হ'ব পাৰে আৰু নাৰ্ভ এফেক্ট কৰিব পাৰে কিডনি এফেক্ট কৰিব পাৰে চকুত এফেক্ট কৰিব পাৰে বা প্ৰতিটো অংগতে ডায়াবেটিছে এফেক্ট কৰিব পাৰে তো সেইবোৰ প্ৰবলেম নহয় ডায়াবেটিছ বা প্ৰেছাৰটো যদি আমি ভালকে কন্ট্ৰোল কৰো এইবোৰ প্ৰবলেম নহয় আৰু নৰমালি আগতে যেনেকৈ চলিছিল তেনেকৈ চলিব পাৰো আৰু আমি ডায়াবেটিছ বা প্ৰেছাৰ থাকিলে প্ৰথম খোৱাটো আমি ভালকে কন্ট্ৰোল কৰিব লাগিব আমি নিমখটো এক্সট্ৰা নিমখ খাব নালাগে আমি খোৱাবোৰত ডায়াবেটিছত আমি কন্ট্ৰোল কৰিব লাগিব আমি পেট ভৰাই খাব লাগিব কিন্তু অলপ মডিফাই কৰিব লাগিব আমি খোৱাবোৱাটো সেকেন্ড আমি দৰবটো ভালকে ডেইলি খাব লাগিব থাৰ্ড আমি অলপ এক্সাৰসাইজ কৰিব লাগিব আমি ডেইলি অলপ খোজ কাঢ়িব লাগিব আমি ওয়েটটো যদি কমাই দিও আমি ওয়েটটো কমালে আমাৰ ডায়াবেটিছবোৰ এনে কন্ট্ৰোল হৈ আহে আৰু 4 নম্বৰ পইণ্টটো হৈছে আমি আমাৰ যেটো ডায়াবেটিছ আছে আমি নিজে গম পাব লাগিব আমি খুজ কাৰোতে বা ঠাণ্ডা দিনত জুই পাওতে আমি অলপ সতৰ্ক হ'ব লাগিব কাৰণ নাৰ্ভৰ প্ৰবলেম থাকিলে জুই কিমান তাপ পাইছে হেতু গম নাপাব তেনেকৈ ইনফেকচন হয় তেনেকৈ বহুতৰে ভৰি জ্বলে আৰু বহুতৰে ইনফেকচন হৈ পেলাই ভৰিত ঘা হয় বা দুখ পাই পেলাই ঘা হয় তো এখিনি যদি আমি সাৱধানতা অৱলম্বন কৰো ডায়াবেটিছ বা প্ৰেছাৰ আমি ভালকে কন্ট্ৰোল কৰিব পাৰিম আৰু ইয়াৰ দ্বাৰা যিবোৰ কমপ্লিকেশন হয় আমি সেইখিনি আমি প্ৰতিৰোধ কৰিব পাৰিম ভিডিওটো ভাল লাগিলে লাইক কৰি দিব ভিডিওটো শেয়াৰ কৰি দিও কাৰণ এইবোৰ প্ৰবলেম বা এইবোৰ আমাৰ ভুল ধাৰণা বহুত বেছি আছে আমাৰ মাজত আৰু ভিডিওটো শেয়াৰ কৰি আমি কিছু কথা আমি বেলেগক জনাব পাৰিম আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোক সাপোৰ্ট কৰক আৰু কিবা যদি নতুন টপিকত ভিডিও বিচাৰে মোক কমেন্ট কৰক ভিডিওটো সম্পূৰ্ণভাৱে চোৱাৰ বাবে অশেষ ধন্যবাদ